শিখৰ মই গিলাখান নাখাওঁৱে তই নখা নেকি হে কৰ কি কবাইছা মোক তোৰ দৰে মানুহ বুলি ভাবছা নেকি তে তই এইগিলাখান একো নাখা নাখাওঁ তই মোতছে কি 3 বছৰ ডাঙৰ তাতে কি হ'ল যাচোন যা তোৰ স্কুটিখন লৈ চাওঁ মই হে তই কবাৰ কিবা বকি থাকা তোৰ লগত কথা পাতিব নোৱাৰি বেটি তোক জ্ঞান দিবা আহে মোক জ্ঞান দিবা আহে এই তেল চোৰাৰ ভিডিঅ' কৰিলোঁ এতিয়া আপোনাৰ নাগৰি জ্বলি যাই আছোঁ অলপ গা ধুই আহোঁ নিজৰা টাইপলৈ কিবা এটা আছে অলপ ফুৰি আহোঁ আপোনাৰ ভিডিঅ' চিডিঅ' কৰি এতিয়া পূৰা বাইকত ওলাই কি দেখিলোঁ এই ৰাস্তাটো কি সুন্দৰ পৰিৱেশ পূৰা ছুইজাৰলেণ্ড হেন পায় এই ৰাস্তাটো দি বোলে আমাৰ চিধে যাই থাকিলে আপোনাৰ ইনকে গেলি বোলে অৰুণাচল ওলব পাৰি এই মজা প্ৰাকৃতিক দৃশ্য মানে আৰু এইগিলা কাৰেণ্টৰ তার ক'ৰ পৰা বেয়া আছে চেৰাতকৈ মাতি আছে ইমান ভল্টেজৰ কাৰেণ্ট আছে বাপৰে মানুহ পুৰি যাব কাষত গেলি এই আহি আমি এইটো আপোনাৰ বালি নদী পালোঁ ইয়াতে বোলে ক'লে খুব বালা হ'লে খুব ধুনীয়া বালা এই দেখছি না আপোনাৰ পানী ইয়াতে নাই আপোনাৰ পানীগিলা মস্ত ঠাণ্ডা হ'লে এই দেখলি আপোনাৰ ভাল লাগে কিবা ক'ৰবাত বাহিৰত থকা আন লাগে এই আমাৰ অসমৰে যে তামোলপুৰ বুলি গম নাপায় আৰু মানুহে এইটো আমাৰ ব্ৰিক ইণ্ডাষ্ট্ৰি কৰি উঠিছে এই ৰাস্তাটো দেখছি না এই ৰাস্তাটো পুৰা অৰুণাচল যায় পুৰা বিজনেছৰ কাৰণে মাৰাম পুৰা ভাল জেগা মাৰমাছ জেগা এইগিলা চাই লওক নাগৰিজুলিৰ চাহ বাগান মস্ত ধুনীয়া আমাৰ লোৱাৰৰ ফালেও যে এনেকুৱা চাহ বাগান আছে মই আগতে দেখাই নাছিলোঁ এবাৰ আহি নাছিলোঁ পুৰা এই কি সুন্দৰ মানে পুৰা গ্ৰীণি আৰু এই এতিয়া আমি আহি আছোঁ নাগৰিজুলিৰ আপোনাৰ এই মোৰ লগৰ জ্যোতি ইয়াৰ মামাহঁতৰ তাত আহি আছোঁ তাৰপিছত আমি এঠাইত গা ধুব যাম বোলে বঢ়িয়া নিজৰা টাইপ আছে এতিয়া অলপ মামাহঁতৰ তাত গৈ অকণমান ফ্ৰেছ হৈ লওঁ মামাহঁতৰ ঘৰ পালোঁ যাওঁ ৰ'ব অলপ ফ্ৰেছ হৈ লওঁ গা ধুব যাব ওলছোঁ ৰ'ব এই লগত তোৰ মিমেক্তিৰ ঘৰৰ পৰা পূৰা আমাৰ হেৰিৰ মাজত চাহ বাগানৰ মাজত অলপ গা চা ধুই আহোঁ এইটো কি মস্ত ডাঙৰ চাহপাত প্ৰচেছিং ফেক্টৰী চাওকচোন ইয়াতে চাহপাত গিলে আহি পেলাই প্ৰচেছ হৈ বোলে আৰু মেইন বোলে যোনগিলা ভাল চাহপাত এইগিলা বোলে ফৰেনত আপোনাৰ পঠাই দিয়ে 1 কেজিতে বোলে 60,000 না কিমান টকা ইমান দাম আমি মানে ৰৈ চাহৰে গেদাগিলাই পাওঁ এতিয়া এই হেৰিটোকলৈকে যাই আছোঁ আৰু ৰাস্তা দেখছি না পুৰা গাঁৱৰ মাজে ভিতৰে আহি আছোঁ চাহ বাগানৰ মাজে ৰাস্তাটো দেখছি না পুৰা সুৰসুৰে ৰাস্তা বাইক যাবাই নোখোজে এই আগত অংকুশ যাই আছে আমাৰ বাইক এতিয়া কিংকে যায় কি কৰে দেখছি না এইগিলা ভূত মানে অলপ আন্ধাৰ হ'লে ভূত চুত তুলব ইয়াতে বাইক নাযায় মানুহগিলা খোজকাঢ়ি আহে আমি আৰু নাজদিনে ডেকা চলিৰ গৰম তেজ অলপ বাইকখন লৈ পেলাই আহিলোঁ আৰু ক'তনো খোজকাঢ়িব আৰু এই এতিয়া এই অংকুৰ কিবাকৈ যাই আছে আমাৰ এই ড্ৰাইভাৰে লাহে ব্ৰেক মাৰি যাই আছে এতিয়া এটা হেৰি পালোঁ ইটো এতিয়া বাইকখন এটাই থৈ যাওঁ না হেৰি কৰোঁ ইটোতো বাইক নাযাব আপোনাৰ একেবাৰে সেইটো চাইডে আছে বাইকখন এতে ই অংকুৰে অলপ কি যাবা খুজিছে নৰে যাবা নাই নলিলাক ফাঁচি গেল আন নৰব আৰু এই বাইকখন এতে থোৱাই ভাল আমি প্লেন বনালোঁ আৰু গাড়ী চাড়ী নেনাও আৰু এই এটাতে গাড়ী থৈ যাওঁ নলি ইয়াতে গাড়ীখন লক কৰি পেলাই যাওঁ আৰু নিজৰাত এই জংঘলৰ মাজত খাবই বাইক লৈ নাই আমি অগাত লাগবে বাইক লৈ আছিলোঁ এই পান গাড়ীখন নেগালে ৰ'দ দেখছি নে বাপৰে বাখাৰান ৰ'দ যাওঁ বলক আমি হেৰি কৰোঁ বাপ্পা এই চিনেমা গিলাত যে দেখো আগতে হেৰি গিলাই সুৰসুৰীয়া ৰাস্তা মাজত মানে ইমান দূৰ সুৰসুৰীয়া ৰাস্তাৰ মাজেদি যে স্কুল গৈছিল আগতে এতিয়া আমি গা ধুব যাই আছোঁ সুৰসুৰীয়া ৰাস্তা জংঘলৰ মাজে ইয়াতেতো অলপ পিছত ভূত উলব আমি এতিয়া 60মান বাচ্ছি বাপৰে
কি ৰাস্তা হয় ক'ত গা ধুবা হৈছো এইগিলা জাগা ক আমি য'ত যাই আছো অঁ তাতে এখন শ্মশান হয় মানে আমি য'ত এইটো এই লগৰ মোৰ ভাইটি হয় ই লৈ যাই আছে অঁ জাগাটোৰ বিষয়ে অলপ কচোন ক'ত যাই আছো আমি য'ত আমি গা ধুব যাই আছো মানে অঁ সেইখিনি মানে শ্মশান হয় আৰু মানুহ এই তাতে পুৰে আমি এতিয়া শ্মশানত মানে শ্মশানৰ কাষত শ্মশানে সেইখিনিত অ' বাপৰে এই আমি আহি পালোঁ অলপ আগত বোলে মানুহ চানুহ পৰে ইয়াতে কিন্তু নিজৰা টাইপৰ পৰা পানী চানী ফটফটীয়া পানী পানী অ খোলা হৈছে যে বৰ বানপানী বোলে মোক লগচোন নেকি এইটো বাপৰে এটা এতিয়া গা চা ধুব লাগিব অলপ বাপৰে এই পুৰা ঠাণ্ডা পানী পুৰা ঠাণ্ডা ঐ অ' কাটি নিয়ে ভৰি বাপৰে অলপ এটা গা চা ধুই লওঁ ৰ'ব এই ভাই আছে ই ভাইটি ভাই আছে ফেলনা বাহা দিয়া বুলি কৈ অলপ গা চা ধুই পেলাই আপোনালোকক দেখি ল'লোঁ এটা আহিব পাৰে কিন্তু বৰ সুৰসুৰীয়া ৰাস্তা দেখিছেনে পানী আছে হ'লেও ইমান পানী নাই আপোনাৰ আহিব পাৰে আৰু ইয়াতে তলত গোটেই শিল ঐ অ' কি ঠাণ্ডা বাপৰে এই নাগৰিজুলি আমাৰ অসমত এনেকুৱা বহুত জেগা আছে আপোনাৰ আমি বাহিৰত জেগা বিচাৰি থাকোঁ অ' বা বৰফৰ পানী আহিছে গৰম দিনত মই গা চা ধুই লওঁ ৰ'ব এই গৰমখনত ইমান দূৰ আছোঁহে এতিয়া অলপ এই পানী কিন্তি পাই কিবা নাপৈ পোৱা দিছোঁ গোটাই অলপ সাঁতৰি লওঁ ৰ'ব এই গা ধুই ধুই উঠলোঁ কাপোৰ চাপোৰ সলালোঁ এতিয়া বাপৰে কি মজা জেগা নাগৰিজুলি এই আমাৰ অসম নলবাৰীৰ কাষতে আমাৰ গুৱাহাটীৰ কাষতে নাগৰিজুলি পানী আপোনাৰ চাওকচোন পূৰা ফটফটীয়া পানী এতিয়া যাওঁ এই লগৰ ইয়াৰ মামাক তাত যাওঁ তাত কিবা খানা চানা খাওঁ মানে জংঘল আৰু ইয়াতে আৰু বেলেগ ৰাতি আপোনাৰ অলপ পিছত এইগিলা ভূত তুলব বেলেগ আৰু নাই এইগিলা জেগা চাওকচোন আমাৰ অংকুৰ ভাইক থেংক ইউ দিব লাগিব ইয়াৰ কাৰণে আজি তেল চুৰা হ'ল আপোনাৰ তাৰপিছত এই আজি নাগৰিজুলি টুটটো অংকুৰৰ কাৰণে হ'ল আজি অংকুৰৰ ঘৰতে থাকিম অংকুৰে আৰু আমাক দেখালে আৰু এই জংঘলৰ মাজে মাজে নাগৰিজুলিৰ আপোনাৰ এইগিলা চিনাৰী গিলা বুলি ক'লোঁ আৰু যাওঁ আৰু এই সৰু সুৰা বাটটোলৈ এইগিলা ৰাতি চাগে ভূত চুতো নাই যি ৰাস্তা বাপৰে এই আহিলোঁ আৰু এইগিলা আপুনি দেখছি নে ৰাস্তা চাস্তা দেখছি নে বাপৰে এই আমাৰ কেমেৰামেন আছে এতিয়া অংকুৰৰ বৰ কষ্ট হৈছে আমাক এনেকৈ ঘূৰি লৈ ফুৰিব লগা আছিল কি যি কৰিব লগা হোৱা নাই আপোনাৰ বোলো যাওঁ এই ভূত বাংলাৰ পৰা গ'লোঁ এটা বোলে ভূত বাংলাও আছিল ক'ৰবাত আজি কি হয় ক'ব নোৱাৰিছোঁ আৰু এই ৰাতিখন এই বাইকখন নাহিলে এটা হাতী চাতী আহে নেকি এইগিলি এৰাপাত দুখন হাতী আহে এই এৰাপাত দেখিপাই গৈছিলে আজিকালি আমাৰ এবাগে এৰাপাত চেৰাপাত নাই হাতীৰ প্ৰিয় খাদ্য এৰাপাত এই যাওঁ এতিয়া আৰু আমি গা চা ধুই ওলোঁ আৰু এই অংকুৰ তাক যাওঁ এতিয়া যাই আপোনাৰ ৰাতি থাকি পেলাই কালিলৈকে আৰু ওলাই যাম আৰু আজিৰ এই ভ্লগটো ইয়াতে চেছ কৰিলোঁ দিয়ক আপোনালোকেও ভালে থাকক ঘৰত থাকক ইনকে ভাল জেগা পালে ফুৰি থাকক আৰু ক'ত যাব লাগে আমাৰ কমেণ্ট বক্সত জনাওক ক'ত যায় ভিডিঅ'গিলা দিব লাগিব আপোনালোকক দিয়ক ধন্যবাদ।